মই জুলিয়ে মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত ৰ'দ, একদম চাব নোৱাৰি ৰ'দ। তাৰপিছতে ইয়াত তথাপিও কঁঠাল সৰি আছিলে, ইমান কঁঠাল সৰিছে, আমাৰ গছ কেইজোপা নহয়। ইয়াত দেখিছেনে ৰ'দটো, তাৰপিছত তথাপিও উপায় নাই আৰু কঁঠাল ইমান সৰিছে, সেইকাৰণে বাবাই পাই পেলাই 2-3টা আৰু বেছিকৈ পাৰিয়ে আনিলে, খাম বুলি ঘৰত। গৰমকো চাম, আমি কঁঠাল খামেই মানে। তাৰপিছত বাবাই মাকৈ লৰাই আছিলে, ইয়াক বায়ে কঁঠাল এৰাই আছে, ইয়াত দেখিছেনে। তাৰপিছত ব'লক এতিয়া আমি যাওঁ, আপোনালোকে আহিব দেই খাবলৈ আমাৰ ঘৰত কঁঠাল। তাৰপিছতে এয়া মায়ে আছে কঁঠাল, মই পাই পেলাই ৰ'বই নোৱাৰিলোঁ আৰু। মই কঁঠাল নাখাওঁ একচুৱেলি আগতে, এতিয়া বৰ মিঠা আছিলে কঁঠালটো, সেইটো কাৰণে খাই দিলোঁ আৰু। এয়া মই খাই আছোঁ, আপোনালোকৰ লোভ লাগিছে নেকি আকৌ দেই, লোভ নলগাব, পেট ফুলিব। তাৰপিছতে এয়া খাই কৰি আছোঁ, বাবাই খালে, মায়ে খালে, ময়ো খাই আছোঁ এয়া। তাৰপিছত খাই কৰি একে ৰস বৈ গৈছে মানে কঁঠালৰ, ইমানেই ৰস কঁঠালটো। এয়া দেখিছেনে গোটেই হাতে পাতে ৰস পৰি আছে মোৰ। তাৰপিছত সেইটো কঁঠাল খাই আৰু এটা আছিলে, সেইটো ফাটিছিলে মানে, সেইটো বাবাই কাটিব দিলে এয়া। তাৰপিছত এফাল খাই সেয়া থাকিল। তাৰপিছত বাকী গোঁসাই পিছত গোঁসাই 5 মাহৰ ফটো শ্বুট কৰিলোঁ। তো বাই বাই, লাভ ইউ অল।